যোৱাকালি বিয়াত টোপনি ক্ষতি কৰি আজি আকৌ ৰাতিপুৱা আহি পালোহি মাৰ ঘৰলৈ। কাৰণ আজি আছে দেউতাৰ বছৰেকীয়া তিথি। ৰাতিপুৱাই আহিয়ে প্ৰথমে গা পা ধুই দুই এটা কামত প্ৰথমে সহায় কৰি দিওঁ বুলি ভাবিলোঁ। এয়া ইয়াত মাহীয়ে চব্জি বনাই আছে আৰু আনফালে বায়ে আন কামবোৰ নিজেই অকলে কৰি আছে। মই যিখিনি পাৰোঁ হেল্প অকণমান কৰি দিলোঁ। আৰু এইফালে চলি আছে শ্ৰাদ্ধৰ কাম। ঘৰৰ কামো অলপ চলি থকা বাবে শ্ৰাদ্ধখন যেনে তেনে আয়োজন কৰা হ'ল। সেয়ে দুই এজন আলহীকে শ্ৰাদ্ধলৈ নিমন্ত্ৰণ কৰা হ'ল। এয়া শ্ৰাদ্ধৰ শেষত আমি সকলোৱে সেৱালৈ প্ৰাৰ্থনা জনালোঁ যাতে দেউতাৰ আত্মাটোৱে য'তেই আছে ততেই শান্তিত থাকে। তাৰ পিছতে সকলোৱে শ্ৰাদ্ধৰ প্ৰসাদ খালোঁ আৰু দিনৰ বাবে যোগাৰ কৰা আহাৰখিনি ৰেডি কৰা হ'ল। টোপনি ক্ষতি হৈ ভাগৰ লাগি থকা বাবে সৰু সৰু কিছুমানহে হেল্প কৰি দিলোঁ। বাকী কামবোৰ মাহী আৰু বায়ে লগ হৈ নিজেই কৰিলে। প্ৰথমে খালে ল'ৰা কেইজনে, তাৰ পিছতে আমিও খালোঁ। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ দেই। নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই বাই।